হাই ফ্ৰেণ্ডছ, মই আজি আপোনাক দেখাই দিম যে ছাইড স্প্লিট কেনেদৰে কৰে। গতিকে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক, কিয়নো মই আপোনালোকক ভালদৰে দেখাই দিম যে আপোনালোকে কি এক্সাৰচাইজ কৰিলে বা কেনেকৈ কৰিলে আপোনালোকৰ ছাইড স্প্লিট পাৰফেক্ট হ'ব। আৰু আপোনালোকৰ ছাইড স্প্লিট কৰিলে আপোনালোকৰ ফ্ৰণ্ট কিক এক্সেট্ৰা আপোনালোকে ভালদৰে কৰিব পাৰিব। গতিকে আহকচোন, মই ভালদৰে আপোনাক দেখাই দিওঁ যে কেনেদৰে আপোনালোকে এই স্প্লিটটো কৰিব পাৰিব। স্প্লিট কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে গৈয়ে স্প্লিট ষ্টাৰ্ট কৰি দিব। আপোনালোকে যোনটো স্প্লিট সেই স্প্লিটটো কৰিব জানিব লাগিব, বা সেই স্প্লিটটো কৰিব পাৰিলে বেছি পাৰফেক্ট হয়। যদি আপোনালোকে স্প্লিটটো জানে তেনেহ'লে ভালেই, যদি নাজানে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে স্প্লিটটো আপোনালোকে চাই ল'ব পাৰে কেনেদৰে স্প্লিট কৰিব লাগে। তাৰপিছত আপোনালোকে যেতিয়া সেইটো কৰিব পাৰিব, এইটো বেছি ইজি হ'ব। গতিকে ফাৰ্ষ্ট আপোনালোকে ছাইড স্প্লিট কৰিব লাগিলে ফাৰ্ষ্ট এক্সাৰচাইজ কৰিব লাগিব। তাৰ বাবে আপোনালোকে এনেকৈ হওক যে ইটো চাইডে যদি কৰে এইখন ভৰি এনেকৈ যাব আৰু এইখন ভৰি এনেকৈ ষ্ট্ৰেট হ'ব, এনেকৈ যাব। আৰু যদি এইটো চাইডে স্প্লিট কৰে এইখন এনেকৈ হ'ব, এইটো এনেকৈ আহিব। ঠিক আছে, ইম্পৰ্টেণ্ট এইটোৱে এনেকৈ হ'ব, মানে এইখন এনেকৈ আহিব বা এইখন এনেকৈ যাব। যদি ইটো চাইডে কৰা যায় আৰু এনেকৈ হ'ব, ভৰিখন এনেকৈ থাকিব। আৰু যদি ইটো চাইডে কৰা যায় ভৰিখন এনেকৈ থাকিব আৰু এইখন ভৰি এনেকৈ থাকিব, এইটো এনেকৈ। ঠিক আছে, এনেকৈ কৰাৰ আগত ফাৰ্ষ্ট আপোনালোকে এক্সাৰচাইজ কৰিব লাগিব। যদি এইটো চাইডে কৰা যায় এইখন এনেকৈ এক্সাৰচাইজটো পাৰফেক্ট কৰিব, এনেকৈ যিমান পাৰে বহি যাব, এইটো ডাউন কৰিব আৰু এইখন কৰি এনেকৈ ষ্টেণ্ড। কিন্তু বহুতে এনেকৈ কৰে, আপ কৰি থাকে, আপ কৰিলে নহ'ব। গতিকে এনেকৈ ডাউন কৰক, এনেকৈ কৰক, আকৌ এইটো চাইডে কৰক চেঞ্জ, আৰু এইটো ষ্ট্ৰেট কৰিব, তেতিয়া আপোনালোকৰ পাৰফেক্ট হ'ব। এনেকৈ চেঞ্জ, এনেদৰে আপোনালোকে 6-7বাৰমান কৰক। যদি এইফালে 4বাৰ কৰিছে ইটো চাইডেও 4বাৰ কৰক, যদি এইফালে 5বাৰ কৰিছে এইফালেও 5বাৰ কৰক। মানে আপোনালোকে স্প্লিট কৰাৰ আগত এইটো এক্সাৰচাইজ কৰিব। যেতিয়া আপোনালোকে এই স্প্লিটটো কৰিব তেতিয়া আপুনি ইয়াৰ যোনটো জাম আছে এই জামটো খুলিব আৰু আপোনালোকৰ স্প্লিটটো পাৰফেক্ট হ'ব ষ্টাৰ্ট কৰিব। ঠিক আছে, মই আৰু এটা এক্সাৰচাইজ দেখাই দিম। তাৰ বাবে আপোনালোকে খুঁটাৰ ওচৰত যাব লাগিব। তাৰপিছত এতিয়া আপোনালোকে খুঁটা এটাৰ ওচৰত যাব, খুঁটাৰ ওচৰত গৈ আপুনি যদি এনেকৈ কৰে, যদি এইটো চাইডে কৰে তেতিয়া এইখন ভৰি এনেকৈ থাকিব আৰু এইখন ভৰি এনেকৈ থাকিব, এনেকৈ। ঠিক আছে, তাৰপিছত এনেকৈ ধৰি ল'ব, এনেকৈ ধৰিলে যিমান পাৰে ওচৰত আহে। ঠিক আছে, এনেদৰে কৰিব লাগিব। আৰু এইখন ভৰি ইয়াত আহিব, ইমানলৈ আহি আপুনি এনেকৈ স্প্লিট এনেকৈ ধৰি ল'ব আৰু এনেকৈ ওচৰত লৈ যাব, এনেকৈ ওচৰত নিব আৰু যিমান পাৰে ওচৰত এনেকৈ টানিব। এইখন হাত আছে আৰু ষ্ট্ৰেট কৰিব, এনেকৈ টানিব যিমান পাৰে টানিব এনেকৈ। তেতিয়া আপোনালোকৰ ছাইড স্পীডটো কমপ্লিট হ'ব। যদি আপোনালোকে এইটো চাইডে দেখালোঁ, যদি আপোনাৰ ধৰক এইখন ভৰি এইটো চাইডে এনেকৈ কৰে, তেতিয়া আপোনালোকে এনেকৈ কৰিব কাৰণে এইখন ভৰি এনেকৈ দিব আৰু এইখন ভৰি এনেকৈ চেম প্ৰচেছত কৰিব পাৰে। এনেদৰে আপোনালোকে কৰক, কৰিলে আপোনাৰ নিশ্চয় আপোনালোকৰ স্পীডটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, এইটো এনেকৈ আছে, এইটো এনেকৈ আছে, যিমান পাৰে এনেকৈ গুচি যাব, এনেকৈ ফুল কৰিব। কিন্তু এনেকৈ বেকা কৰে নহয়। ঠিক আছে, স্প্লিট কৰিব লাগিলে পোন কৰি ল'ব লাগিব, বেণ্ড কৰিব নহয়, এনেকৈ নহয়। কিন্তু আপোনালোকে যদি এক্সাৰচাইজত যদি ধৰা হ'ল পাৰফেক্ট অলপকৈ যাব বিচাৰে তেতিয়া এনেকৈও এক্সাৰচাইজ কৰিব পাৰে। ঠিক আছে, এনেদৰে বহক, আকৌ চেঞ্জ কৰক, এনেদৰে বহক। মানে যদি এনেদৰে কৰে আপোনালোকৰ ইয়াত যোনটো জাম আছে সেইটো খুলিব, কিন্তু কি কয় এইটো আপোনাৰ এক্সাৰচাইজ নহয় বাৰু। এনেকৈ আহিব, এনেকৈ যিমান পাৰে ডাউন কৰিব। ঠিক আছে, ইমানেই কৰক, এতিয়া ইমান কৰক, আকৌ ইটো চাইডে কৰক, ইমান কৰক, এনেকৈ ৰখিব, হোল্ড কৰি ৰাখক, ষ্টেট কৰিব, এনেদৰে ৰখি থাকক, এনেদৰে প্ৰেছ কৰক যদি পাৰে, এনেদৰে ৰখক। তাৰপিছত আকৌ উঠক, চেঞ্জ কৰি এনেদৰে কৰক, তেতিয়া আপোনালোকৰ পাৰফেক্ট হ'ব আৰু বেলেঞ্চটো পাই যাব আপুনি। এনেদৰে এইখিনি নহ'ব, এনেকৈ যেতিয়া এইখিনি কমপ্লিট হ'ব তেতিয়া আপোনালোকৰ যিমান পাৰে
দবাই এনেকৈ এইটো এনেকৈ কৰক ঠিক আছে এনেকৈ কৰক যেতিয়া আপোনাৰ এইখিনি হ'ব তেতিয়া আপোনাৰ এইখন ভৰি আছে এইখন ভৰি এনেকৈ উল্টাই এনে স্প্লিট কৰক ঠিক আছে এনেদৰে আপোনালোকে স্প্লিট কৰক আৰু মই হাই ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে স্প্লিট কৰা যদি কিবা অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সোধক মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই ভিডিঅ' আকাৰে দিবৰ কাৰণে চেষ্টা কৰিম সেইখন মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও আপোনালোকৰ শিকিব পাৰিছে বা আপোনালোকৰ স্প্লিট কৰা যদি পাৰফেক্ট হৈছে বা পাৰফেক্ট হোৱা বুলি ভাবিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনাৰ নেক্সট ভিডিঅ' পাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে গমে পাইছে যে তলত যোনটো প্লে কৰাৰ পিছত যোনটো আপোনাৰ ছাবস্ক্ৰাইব আহিব এই ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰিব এইটো চাইডে আছে এইটো চাইড নহয় এইটো চাইডে তলত চাব যে ছাবস্ক্ৰাইব লিখা আছে ৰেড কালাৰে সেইটো প্ৰেছ কৰক আৰু প্ৰেছ কৰাৰ পিছত আপোনালোকৰ বেল আইকন এটা আহিব সেই বেল আইকনটো দবাই দিব কিয়নো যেতিয়া আপোনালোকে সেই বেল আইকন দবাব তেতিয়াহে আপোনালোকৰ নেক্সট যেতিয়া আপোনালোকলৈ মই ভিডিঅ' ষ্টাৰ্ট কৰিম বা আপলোড কৰিম তেতিয়া আপোনালোকে মোৰ সেই ন'টিফিকেশ্যনটো পাব ন'টিফিকেশ্যন পালে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব ঠিক আছে থেংক ইউ ফৰ ৱাচিং